জুবিন গাৰ্গ ডাঙৰীয়াৰ যি হত্যাকাণ্ড এই হত্যাকাণ্ডৰ অভিযুক্তসকলৰ লগত অখিল গগৈয়ে গোপন মিতিৰালি কৰিছে আৰু গোপন সম্পৰ্ক বজাই ৰাখিছে। কালি অখিল গগৈ ডাঙৰীয়াই তেওঁৰ ফেচবুক পোষ্ট জৰিয়তে ফেচবুক লাইভৰ জৰিয়তে তেওঁ ক'লে যে তেওঁৰ হাতলৈ চাৰ্জশ্বিটৰ কপি আহিলে। আমি প্ৰশ্ন কৰিছো যে তেওঁৰ হাতলৈ কেনেকৈ চাৰ্জশ্বিটৰ কপি আহিলে। জুবিন দাৰ হত্যাকাৰী বুলি অনুমান কৰা অভিযুক্ত কৰা সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচী হ'ব নে নহ'ব? মৃত্যুদণ্ড 103 ছেকশ্যনত মৃত্যুদণ্ড হ'ব নে নহ'ব? মই আকৌ ভাবি আছিলো একচুৱেলি দেই, মোক যদি মুকলিকে আপোনালোকে ক'বলৈ দিয়ে, মই আকৌ ভাবি আছিলো যে এওঁলোকে যে খুব মৃত্যুদণ্ড দিম হত্যাকাণ্ড এইটো প্ৰমাণ কৰিম এনেকে যে কৈ আছিলে, তেতিয়া মই কি ভাবি আছিলো জানে? নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? জুবিন দাৰ ন্যায় কেতিয়া পাব আৰু জুবিন দাৰ ন্যায়ৰ বাবে হত্যাকাৰীক কি শাস্তি দিবলৈ লাগে অনুৰোধ কৰিছে বা উল্লেখ কৰিলে আমাৰ সকলোৰো মৰমৰ অখিল গগৈ ডাঙৰীয়াই। আপোনালোকে নিউজত সম্পূৰ্ণকৈ চালে গম পাব। আৰু অখিল গগৈ ডাঙৰীয়াৰ যে লাইভ আহি এটা কথা কৈছিল, এই চাৰ্জশ্বিটখন মই পঢ়ি দিলোঁ বা দেখি দিলোঁ। এইটোৰ কথা লৈ মানে অখিল গগৈ ডাঙৰীয়াক মানে ৰিপ্লাই দিছে। আপোনালোকে নিউজত সম্পূৰ্ণকৈ চালে গম পাব। পোনপ্ৰথমৰ মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে মোৰ ভিডিঅ' কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছা এটা কমেণ্ট কৰি জনাব দেই। জুবিন দাৰ কেনেকৈ হত্যা কৰিছিল, ছিংগাপুৰত কেনেকৈ হত্যা কৰিলে, সেইটোৰ বাবে সংবাদ মেল পাতি আছে আদালতত। আৰু 22 তাৰিখে মানে 22 ডিচেম্বৰে সম্পূৰ্ণকৈ আদালতত আলোচনা কৰিব যে সিদ্ধাৰ্থ শৰ্মা চেমকানু কেনেকৈ হত্যা কৰিছিল, কি কথা লৈ, কোনে উল্লেখ দিছিল, কোনে উদ্ধাৰণ কৰিছিল, এইবিলাক কথা আলোচনা কৰিব আদালতত। আপোনালোকে মোৰ চেনেলত সম্পূৰ্ণকৈ থাকি যোৱা, মই এটা আপডেট লৈ আপোনালোকক ভিডিঅ' বনাই দিম, ঠিক আছে? জুবিন দাৰ ন্যায় আমাক অতি সোনকালে লাগিব। আমাৰ সকলোৰ প্ৰাণৰ জুবিন দাদাই এতিয়া আমাৰ মাজত নাই। বহুত দুখ লাগিল যে জুবিন দাক কেনেকৈ হত্যা কৰিব পাৰিলে। যদি হত্যা নকৰিলে হয়, জুবিন দা কেতিয়াও মৃত্যু নহ'লে হয়। ছিংগাপুৰত নি জুবিন দাক কেনেকৈ হত্যা কৰিলে। ইমান হাৰামী মানুহ জুবিন দাক কি মানে জুবিন দা কি অপৰাধী আছিলে ইয়াতৰ লগত, কি কৰিছিল জুবিন দাই? জুবিন দাক যে এনেকুৱা মাৰ্ডাৰ কৰিছে, জুবিন দাই কিবা খাইছিল নে ইয়াতৰ? জুবিন দাৰ পৰাই লুটি পুটি টকা, ধন বাৰী, ঘৰ বাৰী সকলো কৰিছিল। জুবিন দাইতো ইয়াতৰ পৰা টকা এটাও নাখোৱা নাছিলে। জুবিন দাৰ পৰাই উল্টা খাই জুবিন দাক হত্যা কৰিলে। ইমান যে আচৰিত কথাটো শুনি বহুত বেয়া লাগিলেও জুবিন দাক সঁচাকৈ হত্যা কৰা হৈছিল। এইটো কথা আদালতত সম্পূৰ্ণকৈ তদন্ত হ'ল SITৰ পৰা। এতিয়া চাই লোৱা আপোনালোকে কি কথা ক'লে অখিল গগৈ ডাঙৰীয়া আৰু নিউজত কি কথা ক'লে চাই ল'ব। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, এটা কমেণ্ট লিখি দিব যে কি শাস্তি দিবলৈ লাগিব হত্যাকাৰীক, ঠিক আছে? নমস্কাৰ। জুবিন দাৰ ন্যায়ৰ প্ৰতিবাদ সকলো নিয়মমতে জুবিন দাৰ আশীৰ্বাদত। জুবিন গাৰ্গ ডাঙৰীয়াৰ যি হত্যাকাণ্ড এই হত্যাকাণ্ডৰ অভিযুক্তসকলৰ লগত অখিল গগৈয়ে গোপন মিতিৰালি কৰিছে আৰু গোপন সম্পৰ্ক বজাই ৰাখিছে। কালি অখিল গগৈ ডাঙৰীয়াই তেওঁৰ ফেচবুক পোষ্ট জৰিয়তে ফেচবুক লাইভৰ জৰিয়তে তেওঁ ক'লে যে তেওঁৰ হাতলৈ চাৰ্জশ্বিটৰ কপি আহিলে। আমি প্ৰশ্ন কৰিছো যে তেওঁৰ হাতলৈ কেনেকৈ চাৰ্জশ্বিটৰ কপি আহিলে। এই গোচৰৰ কালিৰ যিটো মাননীয় মুখ্য ন্যায়িক দণ্ডাধীশ কামৰূপ মেট্ৰ' আদালতৰ যিটো হুকুম PRC কেছ নাম্বাৰ 4084/2025, এই গোচৰৰ যিটো হুকুম তাত স্পষ্টতাৰে লিখা আছে যে আসামী 7 জনলৈকে CIDৰ জৰিয়তে তেওঁলোকক অভিযোগনামাৰ কপি তেওঁলোকক ৰখা সংশ্লিষ্ট জেললৈকে প্ৰেৰণ কৰিছে। আৰু আনহাতে তেওঁলোকৰ যিসকল লিগেল অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ আছে, পৰিয়ালৰ লোক আছে, তেওঁলোকক আদালতত একোটা পেন ড্ৰাইভৰ জৰিয়তে
অভিযোগনামাৰ কপিসমূহ আৰু লগতে তথ্য যিখিনিত অভিযোগনামাৰ লগত দাখিল কৰা সংশ্লিষ্ট ৰেকৰ্ডসমূহ তেওঁলোকক প্ৰদান কৰিছে। গতিকে আৰু অন্য হাতেদি এটা কথা স্পষ্ট আমি জনাত যে আদালতৰ পৰা কোনো তৃতীয় পক্ষই চাৰ্টিফাইড কপিও এতিয়ালৈকে লাভ কৰা নাই এই গোচৰৰ অভিযোগনামাৰ। গতিকে অখিল গগৈ ডাঙৰীয়াৰ হাতলৈ চাৰ্জশ্বিট কপিটো কেনেকৈ আহিলে? নিশ্চয় এই 7জন অভিযুক্তৰ কোনোবা এজনে তেওঁক দিব লাগিব, অথবা এই অভিযুক্তসকলৰ যিসকল পৰিয়ালৰ লোক আছে, কালি আদালতত যিসকল উপস্থিত আছিলে, যিসকলে পেন ড্ৰাইভৰ যোগেদি অভিযোগনামা সমূহ পালে, তেওঁলোকে দিব লাগিব। ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট প্ৰমাণ যে অখিল গগৈয়ে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰী অভিযুক্তসকলৰ লগত অথবা তেওঁলোকৰ পৰিয়ালৰ লগত গোপনভাৱে সম্পৰ্ক ৰাখিছে আৰু মিতিৰালি কৰিছে। আৰু এটা কথা স্পষ্ট কৰিছো যে অখিল গগৈ ডাঙৰীয়াই যি ধৰণে এই গোচৰৰ অভিযোগনামা আৰু ইয়াৰ পূৰ্বে অভিযোগনামা দাখিল কৰাৰ পূৰ্বে SITৰ তদন্তৰ ওপৰত যি ধৰণে তেওঁ নিৰবিচ্ছিন্নভাৱে যি ধৰণে তাৰ ওপৰত তেওঁ ক্ৰিটিচাইজ কৰি আছে, সমালোচনা কৰি আছে, ইয়াৰ ফলত এটা কথা স্পষ্ট যে তেওঁ অভিযুক্তসকলৰ উকিলৰ দৰে, এই যিসকল হত্যাকাৰী অভিযুক্ত তেওঁলোকৰ উকিলৰ দৰে তেওঁ কাম কৰিছে, অৰ্থাৎ অভিযুক্তসকলৰ পক্ষত তেওঁ থিয় দিয়া যেন আমাৰ অনুভৱ হৈছে। গতিকে এটা কথা স্পষ্ট যে অখিল গগৈ ডাঙৰীয়াৰ এই যি কথা বতৰা বা তেওঁৰ যি এই সন্দৰ্ভত যিবিলাক মন্তব্য, এই মন্তব্যই এটা কথা প্ৰমাণ কৰে যে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাণ্ডত আদালতৰ জৰিয়তে অভিযুক্তসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাত কৰবাত নহয় কৰবাত তেওঁ প্ৰদান কৰাটো তেওঁ নিবিচাৰে। অসমৰ জনসাধাৰণে অখিল গগৈ ডাঙৰীয়াৰ এই কথা বতৰাবিলাকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে আৰু নিশ্চিতভাৱে ভৱিষ্যতৰ দিনত তেওঁক কেতিয়াও অসমৰ জনসাধাৰণে ক্ষমা নকৰে। মাত্ৰ চাৰ্জশ্বিট মানে কেৱল মাত্ৰ ঘটনাটোৰ যিটো গোটেই অভিযোগটোৰ নেৰেশ্যনটোৱে কেৱল মাত্ৰ চাৰ্জশ্বিট নহয়। চাৰ্জশ্বিটৰ লগত তেওঁলোকে সংগ্ৰহ কৰা তথ্য পাতি যিবিলাক সাক্ষ্য ললে, তেওঁলোকৰ যিবিলাক সাক্ষ্য প্ৰদানৰ জবানবন্দী, আদালতৰ জৰিয়তে যদি কাৰোবাৰ সাক্ষ্য লৈছে তেওঁলোকৰ সেই জবানবন্দী আৰু একেটা কথাতে সিজাৰ লিষ্ট, সাইন্টিফিক এভিডেন্স, এই গোটেইখিনি মিলাইহে এখন অভিযোগনামা বুলি কোৱা যায়। অখিল গগৈ কৰবাত নহয় কৰবাত সেইটো মিছ কৰি গৈ আছে। আৰু এইকাৰণে মই কৈছো যে তেওঁ এই অভিযুক্তসকলক কেনেকে বচাব পাৰি তাৰ কাৰণে সুৰুঙা এটা উলিওৱাৰ কাৰণে চেষ্টা কৰি আছে। গতিকে মই দেখা পাইছো যে অখিল গগৈয়ে অভিযুক্তসকলৰ হৈ উকালতি কৰিছে, তেওঁলোকৰ পক্ষত উকালতি কৰিছে। গতিকে এই কথা কিন্তু অসমৰ জনসাধাৰণে দৃষ্টি ৰাখিছে আৰু নিশ্চিতভাৱে তেওঁক ভৱিষ্যতৰ দিনত কেতিয়াও ক্ষমা নকৰিব। গোটেই অখিল গগৈৰ যি চাৰ্জশ্বিট সম্পৰ্কে কথা, তেওঁলোকে খালাচ পাই যাব, এইটো ইনভেষ্টিগেশ্যন শুদ্ধ হোৱা নাই, এনেকৈ কৰিব, এইটো কোৱাটো তেওঁ জুডিচিয়েল প্ৰচেছত অংশগ্ৰহণ কৰা হৈছে, যাৰ কাৰণে তেওঁ কোৰ্ট অৱমাননাত পৰে, অৰ্থাৎ কণ্টেম্প অফ কোৰ্টত তেওঁক ইচ্ছা কৰিলে কোৰ্টে এটা ৰেফাৰেঞ্চ দিব পাৰে, অনাৰেবল ছেছন কোৰ্টে। কাৰণ ছেছন কোৰ্টৰ বিচাৰ প্ৰক্ৰিয়াত আজি যদি অখিল গগৈয়ে কোৱা কথাটো কোৰ্টে যেতিয়া এটা আজি ৰায় দিব, যদি আজি কোৰ্টে যদি কিবা কাৰণত বিচাৰ প্ৰক্ৰিয়াত কিবা কাৰণত নহয়, যদি আজি কনভিকশ্যন হয়, তেওঁলোকৰ যদি কালি দোষী সাব্যস্ত হয়, তেতিয়া অখিল গগৈৰ বক্তব্যই সমাজত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব। কাৰণ তেওঁ জুডিচিয়াৰীৰ ওপৰত ক'বলৈ গৈছে আৰু জুডিচিয়াৰীক তেওঁ নিৰ্দেশ দিয়াৰ নিচিনা হৈছে যে এই চাৰ্জশ্বিটত কোনো সমল নাই, গতিকে এই মানুহখিনি একেবাৰে খালাচ পোৱাৰ যোগ্য এটা প্ৰি ডিটাৰমাইণ্ড মাইণ্ড লৈ কথাটো কৈছে, যিটোৱে জুডিচিয়াৰ প্ৰচেছত বা বিচাৰ প্ৰক্ৰিয়াৰ প্ৰচেছত এইটো প্ৰভাৱ পেলাব পাৰে আৰু ই বিচাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ নিচিনা হৈছে। সেইকাৰণে আমি ভাবোঁ যে অখিল গগৈ আমি আহ্বান জনাম ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা, তেওঁ যেন আজিৰ পৰা কোনো ধৰণৰ এই প্ৰচিডিং সম্পৰ্কে কোনো ধৰণৰ বক্তব্য নাৰাখে, কাৰণ ই আইনৰ আওতাত পৰে। তেওঁ ৱাইজ ক্ৰিটিচিজম কৰিব পাৰে। আৰ্টিকল 19 ফ্ৰীডম অফ স্পীচ বুলি ক'লেই তাত ৰেষ্ট্ৰিকশ্যনো আছে। আপোনালোকে জানে তাত ছভৰেণ্টি এণ্ড ইণ্টিগ্ৰিটি, আৰু ফ্ৰীডম অফ স্পীচৰ যদি ইণ্টিগ্ৰিটি ছভৰেণ্টিত যদি আঘাত আনে সেইটোত তাত বাধা আছে, গোটেইটো ইণ্টিগ্ৰিটিত বাধা আনিছে। ভাৰতবৰ্ষৰ সাংবিধানিক যিটো ব্যৱস্থা, এক্সিকিউটিভ, লেজিছলেটিভ এণ্ড জুডিচিয়াৰী, তেওঁ এই জুডিচিয়াৰীত তেওঁ লেজিছলেটিভৰ মানুহে সাংবিধানিক এটা
ইণ্টিগ্ৰিটিত এটা ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে অখিল গগৈক অনাৰেবল ছেছন কোৰ্টে তেওঁলোকে এটা ৰেফাৰেঞ্চ দিব পাৰে হাইকোৰ্টত যে এই কথাখিনিৰ কাৰণে মোৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে, বা এটা প্ৰি ডিটাৰমিন কনচেপ্ট লৈ বিচাৰ কৰিব পৰাব, বা ই সাক্ষীসকলক ইনফ্লুৱেঞ্চ কৰিব, তেওঁ তেনেধৰণে এটা কণ্টেম্প প্ৰচিডিং ড্ৰ কৰিব পাৰে আৰু হাইকোৰ্টৰ সহমত ল'ব পাৰে। আৰু কোনোবাই যদি ভিক্টিম ফেমিলিৰ মেম্বাৰে যদি বিচাৰে, কাৰণ কিয় ভিক্টিম ফেমিলিৰ মেম্বাৰৰ প্ৰাইম কথাটো হ'ল তেওঁলোকে এই দোষীসকলক তেওঁলোকৰ যিটো মানে আইনৰ যিটো গণ্ডিৰ ভিতৰত তেওঁলোকক শাস্তি দিব লাগে, আৰু অখিল গগৈয়ে তেওঁলোকক মুক্ত হ'ব লাগে, ইয়াত কোনো ধৰণৰ কেনেকুৱা নাই বুলি কোৱাৰ ফলত এই গোটেই জুডিচিয়েল প্ৰচিডিঙত তেওঁ ইণ্টাৰফেয়াৰ কৰিছে। গতিকে তেওঁলোকৰ ফালৰ পৰা এডভোকেট জেনেৰেলৰ পৰা যদি তেওঁলোকে সন্মতি পায়, সন্মতি লৈ তেওঁলোকে এটা অখিল গগৈৰ এগেইনষ্টে কণ্টেম্প প্ৰচিডিং ড্ৰ কৰিব পাৰে, বা এটা ড্ৰ কৰাৰ কাৰণে আহ্বান জনাব পাৰে। আমিও ভাবিছোঁ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ তৰফৰ পৰা, ভাৰতীয় জনতা পাৰ্টি দলৰ তৰফৰ পৰা যদি প্ৰয়োজন আছিলে এনেকুৱা জাতীয় হত্যাকাণ্ডৰ তেনেকুৱা এটা মানে ষ্টেটমেণ্টৰ জৰিয়তে এভিডেঞ্চ এটা তৈয়াৰ কৰিব বুলি মই ভাবি আছিলোঁ। মানে মোৰ ক্ষেত্ৰত তাৰমানে আপোনালোকে জানে চাগে যে NIA মোৰতো প্ৰমাণ একোডাল নাই। সেই সময়ত মোক যেতিয়া পুলিচে ধৰি লৈ গৈছিলে, তেতিয়া কেইটামান মানুহক খাৰা কৰি দিছিলে মনে মনে লুকুৱাই ৰাজসাক্ষী, যে অখিল গগৈ এই কথাটো কৰাটো হয়। বাকী একো নাই, তথ্য পাতি ফাটি একো নাই। তাৰপিছত সেই কেছটো চাই কোৰ্টে মোৰ কেছটো খালাচ কৰি দিলে, চাৰ্জ ফ্ৰেম কৰিব নিদিলে। তাৰপিছত জানিবা হিমন্ত বিশ্ব শৰ্মাই আকৌ লাগি ভাগি মোৰ ওপৰত আকৌ কেছটো লগাই থৈছে। এতিয়া মোক আপোনালোকে কওক যে এই চাৰ্জশ্বিটৰ মূল যিকেইটা অভিযোগ বা সাক্ষ্য প্ৰমাণ পোৱাৰ পাছত যিকেইটা অভিযোগ আনিলে, সেই অভিযোগকেইটাই এজন মানুহক মৃত্যুদণ্ডৰ কাৰণে বা ফাঁচীৰ কাৰণে আগবঢ়াই নিব নে নিনিয়ে? আপোনালোকে কওক। এতিয়া মই 9টা কৈয়ে দিলোঁ আপোনালোকক, গোটেইখিনি পঢ়ি দিলোঁ, মই আপোনালোকক। যদি জুবিন গাৰ্গক ভাল পোৱা মানুহ আছে ইয়াত, এজন দুজনে কোনোবাই আপুনি শুই থাকক কেনেকে দিছে মোক, এইবোৰ চব বিজেপিৰ মানুহ। ইহঁত মানে হিমন্ত কি কয়, ইহঁত মানে মাথা বেয়া হৈ গ'ল ইহঁতৰ। গোবৰ খাই খাই চেচ, গোমূত্ৰ আৰু গোবৰ